সকলো ভালে আছেনে মোৰ চেনেলৰ অন্যটো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলো ভালে আছে প্ৰথমতেই কৈছোঁ প্লিজ ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া সকলো ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পায় সকলোৱে কি কৰি আছে জনাবচোন মই মাত্ৰ গা চা ধুই আহিলোঁ এতিয়া ৰাতিপুৱা টাইম হৈছে 9:15 আৰু ব্ৰেকফাষ্ট কৰাই নাই বনাম কিবা এটা খাম আৰু জানে আৰু 3 সপ্তাহমান লকডাউনৰ পিছত সোমবাৰে আমাক খুলি দিছে ইয়াৰ সকলো দোকান পোহাৰ তাকো 1 বজালৈকে আৰু এইকেইদিন যে এনেকুৱাই গৰম ৰ'দ ভগৱানক খাটি আজি কমচে কম বতৰটো ভাল কৰিছে আৰু বহুত মজা লাগিছে বতৰটো আজি ভাল কৰাৰ কাৰণে কাৰণ ইমানেই ৰ'দ মানে এইকেইদিন আপোনালোকৰ ফালে কেনেকুৱা বতৰ জনাবচোন মানে ইয়াত ইমানেই বেছি ৰ'দ ইমানেই বেছি গৰম সদায় ভগৱানক খাটো ৰাতি হ'লে সেই প্ৰভু বৰষুণটো দিয়া আৰু সেই প্ৰভু বৰষুণটো দিয়া আজি কমচে কম বতৰটো ভাল কৰিছে আৰু আপোনাক মই দেখাই আছোঁ বতৰ বৰষুণ দি আছে গতিকে মই আপোনালোকক অলপ পিছত আকৌ লগ পাই আছোঁ তেতিয়ালৈকে মই বনোৱা খোৱা আকৌ চাকি তাকি দিয়া এইবিলাক কাম আছে সেইখিনি কৰি লওঁ আপোনালোকক মই অলপ পিছত আকৌ লগ পাই আছোঁ বনাই আছোঁ পটল আলু ভাজি আৰু এইফালে মই কাটি থৈছোঁ বিলাহী তাৰপিছত এইটো মই অকণমান ভাত খালে একো দি দিম এনেকৈ খাই পাইছেনে নাই আপোনালোকে জনাবচোন এইদৰে পটল আলুৰ ভাজি খাই পাইছেনে বাৰু ইয়াত মই একোৱেই দিয়া নাই পিঁয়াজ দি পেলাই ভাজি লৈছোঁ তাৰপিছত অলপমান জিৰা গুড়ি দি হালধি নিমখ দি বিলাহী দি দিছোঁ ভাল লাগে খাই চাবচোন আপোনালোকেও এয়া আটা মায়ে মাৰি থৈ গৈছে মই বেলি পেলাই ৰুটি বনাব লাগিব আৰু এয়া হৈ গ'ল আমাৰ ৰুটি এতিয়া আমি খাম প্ৰথমতে মা আহিব খাবৰ কাৰণে মই দোকান যাম তাৰপিছতে মই খাম আৰু এয়া মই আহিলোঁ দোকানত বহিছোঁহি আৰু মা গ'ল খাবৰ কাৰণে তাৰপিছত মা আহিব মই যাম ৰুটি পটল ভাজি তাৰপিছত আপোনালোকক আকৌ লগ পাম ভিডিঅ'টো শেষলৈকে একদম চাই থাকিব কি এইবিলাক কি ৰাম মানুহৰ পোৱালি খুওৱা দিছে দেখোন ৰাম ৰাম কি এইবিলাক কি কিয় মাতি আছিলা ইমান চিঞৰিছা তুমি কিয় মই ৰুটি বনাই আছিলোঁ তেতিয়া কিয় মাতিছিলা কিয় মাতিছিলা এনেই মাতিছা মই জানো মই সেইকাৰণে মাতা নাই তাই এনেই চিঞৰিছে কেনেকৈ মাতিছিলা বাবলিৰা কেনেকৈ সদায় খেলাবিলাক চাওঁ এইটো কি হয় টুইন টাৱাৰ নেকি এইটো টুইন টাৱাৰ নেকি মই ভাঙি চাওঁ ভাঙি দিওঁ নেকি এই টুইন টাৱাৰ বনাইছে
এতিয়া মই দোকান চোকান সামৰি একেবাৰে আহিলোঁ আৰু চলি আছে বচামটো কমাই দিওঁ আহিলোঁ দোকান সামৰি চিয়াৰ ওচৰলৈ গৈছিলোঁ ইমানেই মাতি আছিলে তাই ইমানেই মাতি আছিলে অকণমান দেখা দি আহিলোঁ অকণমান তাত বহিলোঁ আহিলোঁ দোকান সামৰিলোঁ 1 বজালৈকেহে তাৰপিছত এতিয়া আৰু 1 বাজিলেই ভাত বনাম খাম বাকী দিনটো আৰু এনেকৈ ক'তো যাব পৰা নাই এনেকৈ আছোঁ আৰু গতিকে আপোনালোকৰ ফালে কেনেকুৱা পৰিস্থিতি ক'ভিডৰ নিয়ম নীতি সকলোৱে মানি চলিছেনে বাৰু আচলতে মানিবই লাগিব কাৰণ এনেকৈ আৰু কিমান বন্ধত থাকিম নহয় জানো মুকলিনো কেতিয়া হ'ব সেইটো আশাহে কৰিব পাৰোঁ আৰু ঠিক আছে তেনেহ'লে মই ভাত পানী খাই বনাওঁ কিবা কিবি কৰোঁ তাৰপিছত মই আপোনালোকক আকৌ লগ পাইছোঁ ভাত বনাবগৈ লাগিব এতিয়া কাৰণ 1 বাজিলেই যিহেতু গতিকে আপোনালোকৰ অলপ পিছত আকৌ লগ পাইছোঁ ভিডিঅ'টো শেষলৈকে চাই দিব এতিয়া আবেলি 5টাই মানেই বাজিলে মই চাহ খোৱা নাই খামহে আৰু অকণ এনেই বহি আছোঁ দুপৰীয়া ভাত পানী খোৱা হৈ গ'ল তেতিয়া আপোনালোকক লগ পোৱাই নহ'লে আৰু ভাত খাই একেবাৰে শুলোঁ অকণমান টোপনি নাহিলে বাৰু শুই মেলি উঠি চাহ খোৱা নাই এতিয়া চাহ খাম তাৰপিছত আপোনালোকে কি কৰি আছে সকলোৱে জনাব আৰু মোৰ চেনেলটো আগুৱাই যোৱাত আপোনালোকে সহায় কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব কোনোবা যদি নতুনকৈ আহিছে আৰু প্লিজ লাইক এটা কৰি দিব ভিডিঅ'টো এতিয়ালৈকে যি চাই আছে আৰু পৰিস্থিতি ভাল হ'ব তেতিয়া বাহিৰত ওলাই যাম তেতিয়া আপোনালোকক ভাল ভাল ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম তেজপুৰৰে আশে পাশে থকা কিছুমান চাবলগীয়া বস্তু কিন্তু এতিয়া পৰিস্থিতি বেয়া যিহেতু মই চেষ্টা কৰিছোঁ আপোনালোকক কিবা এটা দেখুৱাবৰ কাৰণে গতিকে ভিডিঅ'টো যদি ভাল পায় মোৰ চেনেলটো যদি ভাল পাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব সেয়াই আৰু আপোনালোকক অলপ পিছত মই লগ পাই আছোঁ এতিয়া চাহ খাওঁ চাহটো মানে বনাই লওঁ লগ পাই আছোঁ গুড মৰ্ণিং আচলতে কালি মোৰ ভিডিঅ'টো শেষ কৰাই নহ'লে আজি পিছদিনাখন হয় আৰু কালি ৰাতিও বৰষুণ আহিলে আৰু কিবা কিবি এনেকুৱা থাকি গ'ল আৰু কিবা কাৰণত মানে পাহৰিয়ে থাকিলোঁ আজি নেক্সট দিনাখন হয় ভাবিলোঁ ভিডিঅ'টো এতিয়া শেষ কৰি লওঁ এতিয়া ৰাতিপুৱা 8টা বাজি গ'ল গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টোত এটা লাইক মাৰি দিব আৰু মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব আপোনালোকে পুৰণা ভিডিঅ'বিলাকো চাব বহুত কিবা কিবি দুটামান মই ষ্টাইলিঙৰ ওপৰতো ভিডিঅ' বনোৱা আছে চেনেলটোত গৈ চাব পাৰে আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত গতিকে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম আপোনালোকক আজিলৈ আহিছোঁ তেনেহ'লে বাই বাই